কঠিন হৃদয়ৰ ব্যক্তিয়েও এই তিনিটা টিপছ প্ৰয়োগ কৰিলে কান্দি উঠিব। নাম্বাৰ 1, প্ৰথমতে আপুনি তেওঁক সদায় কল কৰিবলৈ এৰি দিয়ক। হ'ব পাৰে আপুনি থাকিব নোৱাৰে আৰু আপুনি গোটেই দিনটো 10 বাৰ কল কৰে। তেওঁ আপোনাক গুৰুত্ব দিলেও নিদিলেও, কিন্তু আপুনি এতিয়াৰে পৰা এইবিলাক নকৰিব। আপুনি এদিন কল কৰক, এদিন এৰি, এদিনত এবাৰেই কল কৰক। তাৰ পিছত 2 দিন ৰখি তৃতীয় দিনৰ দিনা কল কৰক। 1000 প্ৰশ্ন আপোনাক সুধিব, কিন্তু আপুনি একো নক'ব। ক'ব যে আপুনি সময় নাপায় আৰু তুমিওতো কল নকৰা। তেওঁ জানে যে তেওঁ আপোনাক কল নকৰে, কিন্তু আপুনি এদিন বা 2 দিনৰ পিছত তেওঁক কল কৰিব, সেইটো তেওঁ জানে। তেওঁৰ এই ভ্ৰমো ভাঙি দিব। আকৌ সপ্তাহত এবাৰ কল কৰিব আৰু এনেকুৱাকৈ কথা পাতিব যে তেওঁৰ লগত আপোনাৰ কোনো মতলব নাই। আকৌ দেখিব আপুনি কেনেকৈ তেওঁ চটফটাবলৈ ধৰিব। তেওঁ আপোনাৰ কাৰণে। তেওঁ বুজি পাব যে আপুনিও তেওঁৰ অবিহনে থাকিব পাৰে। তেওঁ থাকিলেও নাথাকিলেও আপোনাৰ বৰ বেছি মতলব নাই। তাৰ পিছত আপুনি চাব কেনেকৈ আপোনাক সন্মান কৰিব ধৰিব, কেনেকৈ মৰমত কথা পাতিব ধৰিব। ইমানখিনিয়ে তেওঁক অনুভৱ হ'বলৈ দিব। তেওঁৰ কাৰণে আপোনাৰ হৃদয়ৰ দুৱাৰ বন্ধ হৈ গৈ আছে, সেইটো তেওঁ বুজি উঠিব। পিছত আপোনাক নিজে কল কৰিব আৰম্ভ কৰি দিব। মাত্ৰ আপুনি ইমানখিনিয়ে এটিটিউড বনাই ৰাখিব যে মৰম দিলে মৰম পাব আৰু সন্মান দিলে সন্মান পাব। নাম্বাৰ 2, আপুনি সদায় তেওঁৰ ওচৰত সুখী দেখাবলৈ চেষ্টা কৰিব। অকল চেষ্টাই নহয়, ভিতৰৰ পৰাই সুখী হৈ থাকিবলৈ চেষ্টা কৰক। আপোনাৰ হোৱাটছএপ ষ্টেটাছত ফেমিলিৰ সুখ আৰু জীৱনৰ লগত জড়িত ভিডিঅ' লগাওক। কেতিয়াও প্ৰেম, ভালপোৱা আৰু হৃদয় ভঙা ভিডিঅ' নলগাব। তেওঁৰ কাৰণে ষ্টেটাছ ভুলতেও নলগাব। তেওঁৰ অনুভৱ হ'ব লাগিব যে আপুনি তেওঁৰ অবিহনেও সুখী। কেতিয়াও তেওঁৰ কাৰণে নাকান্দিব। আপোনাৰ এই আনন্দই তেওঁৰ টোপনি হেৰাই যাব। তেওঁ বুজি পাব যে তেওঁ আপোনাক হেৰুৱাইছে। এতিয়া তেওঁ আপোনাৰ কাৰণে সিমান জৰুৰী নহয় যিমান তেওঁ ভাবিছিলে। এতিয়া তেওঁ বুজিব যে তেওঁৰ প্ৰতি আপোনাৰ সন্মান কমিছে। আপোনাৰ পিছত তেওঁ দৌৰি দৌৰি আহিব। মানুহৰ এটা স্বভাৱ আছে যে নিজৰ দুখত সিমান দুখী নহয় যিমান কাষৰ ব্যক্তিজন সুখী থকা দেখিলে হয়। যেতিয়া তেওঁ আপোনাক আনন্দত দেখিব, নিজৰ মগজুত বিভিন্ন ধৰণৰ চিন্তা আহিব। কিয় ইমান সুখী তেওঁ? কিয় মোক ভাও নিদিয়ে? কোনোবা বেলেগ পাই গ'ল নেকি? আপোনাৰ সুখত তেওঁ চটফটাবলৈ ধৰিব আৰু তেওঁ আপোনাৰ পিছত আগে পিছে ঘূৰি ফুৰিব। নাম্বাৰ 3, যেতিয়া আপুনি কাৰোবাক ভাল পায়, তেতিয়া আপোনাৰ পৃথিৱীখন ৰঙীন হৈ যায়। সকলোবোৰ ভাল লাগিবলৈ লয়, কাৰণ আপুনি প্ৰেমত পৰিছে। কিন্তু আপুনি তেওঁক প্ৰেমৰ পৰা আঁতৰাই ফ্ৰেণ্ডলৈ লৈ আহক। তেতিয়া তেওঁৰ সকলো সপোন ভাঙি চুৰমাৰ হৈ যাব। তেওঁ বহুত দুখী অনুভৱ কৰিব। আপুনি কাষৰ ব্যক্তিজনক ইমানেই ক'ব যে এতিয়া আমি মাত্ৰ বন্ধু হৈ থাকিম, এতিয়া আমাৰ সম্বন্ধ বন্ধুৰ নিচিনা থাকিব, এতিয়া আমি বন্ধুৰ নিচিনা কথা পাতিম। আপুনি মাত্ৰ ইমানেই ক'ব যে তেওঁ অবাক হৈ পৰিব। তেওঁৰ আকাশখন মূৰৰ ওপৰত ভাঙি পৰা যেন অনুভৱ হ'ব। এতিয়ালৈকে আপোনাক লৈ যিমান সপোন দেখিছিল, যেনে আপোনাক লগ পোৱা, কথা পতা, সকলো সপোন ভাঙি যাব। তেওঁ ভিতৰৰ পৰা ভয় খাব। বাৰে বাৰে আপোনাক সুধিব যে আপুনি কিয় তেওঁক তেনেকুৱা কৰিছে। তেওঁ আপোনাৰ লগত ভিতৰৰ পৰা সম্বন্ধ গঢ়িব আৰম্ভ কৰি দিব। পিছত সন্মান, মৰম সকলো দিব। এই 3টা টিপছ আপুনি এবাৰ হ'লেও ট্ৰাই কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।